হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোক সকলোৰে? আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। আৰু মই পাৰিজাতে পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। বৰ আচৰিত নহয়নে মানুহৰ জীৱনটো? গোটেই জীৱনটো সংগ্ৰাম কৰিব লাগে আৰু এদিন মৰিবলৈ ন। ধন টকা পইচা, মাটি বাৰী গাড়ী ঘৰ, এই সকলোবিলাক অসাৰ। এই যে দেখিছে ঘৰটো, এই ঘৰটোতে তেওঁ থাকে। তেওঁৰ সুখবিলাক এই ভগা পঁজাটোতে তেওঁ বিচাৰি পায়। নালাগে তেওঁ কোনো ডাঙৰ অট্টালিকা, নালাগে দামী গাড়ী। এই যে তেওঁ সৰু সৰু সপোনবিলাক এই সৰু পঁজাটোতে তেওঁ বিচাৰি পায়। মৃত্যুৰ পিছত ছাই হৈ যায় আমাৰ এই শৰীৰটো। একো নাই মানুহৰ জীৱনত, জীয়াই থকা দিনকেইটা এনেকৈ পাৰ হৈ যায়। এই যে দেখিছে দোকানখন, এয়াই হৈছে তেওঁৰ কৰ্মস্থলী। ইয়াতেই তেওঁ কাম কৰি 7-8 হাজাৰ টকা উপাৰ্জন কৰে। এই যে 7-8 হাজাৰ টকা উপাৰ্জন কৰে, তেওঁ তাতেই সুখী। গধূলি কামৰ শেষত এই পঁজাটোতে দুখ ভাগৰ সকলোখিনি শেষ হৈ যায়। নাই কোনো তেওঁ ডাঙৰ ডাঙৰ সপোন, নাই কোনো অভিযোগ। এনেকৈ বিচাৰি পায় তেওঁ সুখবিলাক। মাহৰ শেষত ঘৰলৈ পইচাকেইটা পঠাই হাঁহিৰে দিন পাৰ কৰি দিয়ে। মাথো তেওঁ বিচাৰে ঘৰৰ সকলো মানুহ সুখী হৈ থকাটো। কোনে বুজিব এজন পুৰুষৰ জীৱন কাহিনী? সৰু সৰু মানুহ, সৰু সৰু সপোন, তাতেই বিচাৰি পায়। নাই কোনো সমস্যা, নাই কোনো দুখ যান্ত্ৰণা। নিশাৰ ভাগৰুৱা দেহাটোলৈ বিচনাত পৰি বিন্দাছ টোপনি যায়। সকলো পাহৰি গৈ পুৱালে বাট চাই ৰয়। এয়াই হৈছে পুৰুষৰ জীৱন, নহয়নে বাৰু?